হৰে কৃষ্ণ। মই পাৰ্থ বৰুৱা আজি আকৌ এক নতুন ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকৰ মাজলৈ আকৌ উভতি আহিছোঁ। সকলোকে কৃষ্ণ ভাৱনামৃত গ্ৰুপলৈ আদৰণি জনাই আজি এক নতুন বিষয়বস্তু আপোনালোকৰ মাজত ক'ব আহিছোঁ। আজি আচলতে এটা প্ৰশ্নৰ উত্তৰ লৈ বিশেষকৈ মই এই ভিডিঅ'টো বনাইছোঁ। মোক এজনে প্ৰশ্ন কৰিছিল যে আপুনি কয় গীতাত আছে যে আমি যদি ভগৱান কৃষ্ণৰ বা পৰমেশ্বৰৰ আমি শৰণাপন্ন হওঁ বা আমি যদি অলপমানো ভক্তি কৰোঁ বা ভক্তি যুগত অলপমানো যদি আমি এফৰ্ট দিওঁ তেতিয়া আমি আমাৰ সকলো পাপ কৰ্মৰ পৰা মুক্তি পাব পাৰিম আৰু আমি ঈশ্বৰৰ ধাম বৈকুণ্ঠ ধাম বা ঈশ্বৰৰ সান্নিধ্য লাভ কৰিব পাৰিম। তেন্তে তেখেতে মোক সুধিলে যে আপুনি যে তেনেকৈ কৈছে তেন্তে কি আমি যিমানেই পাপ নকৰোঁ কিয়, আমি যদি কাৰোবাক হত্যাও কৰোঁ, কাৰোবাক ধৰ্ষণো কৰোঁ বা অন্যান্য যিবোৰ পাপ কাম আছে, কাৰোবাক ঠগা, কাৰোবাৰ কিবা বস্তু লুটি নিয়া, চুৰি কৰা ইত্যাদি ইত্যাদি যিমান ৰকমৰ পাপ আছে, আমি জীৱনটোত লাগিলে যিমানেই কৰোঁ, আমি কি তাৰ পৰা চব হাৰি যাম নেকি? তাৰ পৰা আমি বাচি যাম নেকি? অকল আমি অলপমান ভক্তি কৰিলেই হ'ব নেকি? তো এই প্ৰশ্নৰ উত্তৰ মই উত্তৰত ক'ব খোজোঁ যে হয়, গীতাত কৈছে, গীতাৰ 2 নম্বৰ অধ্যায় 40 সংখ্যক শ্লোক, চেপ্টাৰ 2 40th শ্লোক, ভগৱান শ্ৰীকৃষ্ণই স্বয়ং কৈছে যে স্বল্পমস্য ধৰ্মস্য ত্ৰায়তে মহতো ভয়াত, অৰ্থাৎ অলপমান যদি আপোনালোকে এফৰ্ট দিয়ে, অলপমান যদি আপোনালোকে চেষ্টা কৰে, তেতিয়াহ'লে আপোনালোকে এটা গ্ৰেট ডেঞ্জাৰ, এটা ডাঙৰ বিপদৰ পৰা আপুনি হাত সাৰিব পাৰিব। ইয়াত ডাঙৰ বিপদ মানে নিজৰ কৰ্মৰ ফলত, পাপ কৰ্মৰ ফলত জন্ম জন্মান্তৰত আমি যি চক্ৰত পৰজন্ম চক্ৰত ঘূৰি ফুৰিব লগা হয় আৰু আমি মুক্তি নাপাওঁ, বিভিন্ন জন্ম লৈ বিভিন্ন যোনি প্ৰৱেশ কৰি কৰি আমি যে মুক্তি পোৱা নাই আৰু নিজৰ পাপ কৰ্মৰ ফল ভোগ কৰি আহিছোঁ। গতিকে এই গ্ৰেট ডেঞ্জাৰৰ কথাকে এই শ্লোকত কৈছে যে অলপমান যদি এফৰ্ট দিয়ে, অলপমান যদি আপোনালোকে ভক্তি কৰে, এনেধৰণৰ এটা গ্ৰেট ডেঞ্জাৰৰ পৰা হাত সাৰিব পাৰে বা বাচি আহিব পাৰে বুলি স্বয়ং শ্ৰীকৃষ্ণই কৈছে। আৰু শ্ৰীকৃষ্ণই 18 নম্বৰ অধ্যায়ৰ 60 সংখ্যক শ্লোকত 18 নম্বৰ অধ্যায়ৰ 66 সংখ্যক শ্লোকত কৈছে, 66 শ্লোকত কৈছে যে সৰ্বধৰ্ম পৰিত্ৰাণাং মাম একং শৰণং ব্ৰজ অহং তাং সৰ্বপাপভ্যো মোক্ষয়িষ্যামি মা শুচ। অৰ্থাৎ সৰ্বধৰ্ম পৰিত্ৰাণাং মাম একং শৰণং ব্ৰজ, যে সকলো ধৰ্ম পৰিত্যাগ কৰি কেৱল মোলেই শৰণ লোৱা, কেৱল আৰু কেৱল মোলেই শৰণ লোৱা। অহং তাং সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচ, মই তোমাক সকলো পাপৰ পৰা মুক্তি প্ৰদান কৰিম, হয় কৈছে ভগৱানে। এতিয়া এইটোৰ অৰ্থ এইটো নেকি যে আমি ঢেৰ পাপ কৰিলোঁ আৰু আমি হাত সাৰি গ'লোঁ?
তেওঁৰ অলপমান ভক্তি কৰি। এই ক্ষেত্ৰত মই নিউটনৰ থাৰ্ড লৰ কথা ক'ব বিচাৰোঁ। নিউটনৰ তৃতীয় সূত্ৰ। নিউটনে কি কৈছিল তৃতীয় সূত্ৰত? যে এভৰি একশ্যন হেজ এ ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন। সকলো কৰ্মৰে বা সকলো ক্ৰিয়াৰে এক প্ৰতিক্ৰিয়া থাকে, ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া থাকে সকলো কৰ্মৰে। গতিকে ঠিক তেনেধৰণে আমাৰ জীৱনতো আমি যি ক্ৰিয়া কৰোঁ, যি কৰ্ম কৰোঁ, তাৰ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া, ৰিয়েকশ্যন এণ্ড অপজিট ৰিয়েকশ্যন আমি পামেই। ভাল কৰ্ম কৰিলে ভাল ফল, বেয়া কৰ্ম কৰিলে বেয়া ফল, সেইমতে শাস্তি পাব লাগিব। লাগিলে এই জন্মত হওক, নেক্সট জন্মত হওক, নৰকত হওক, য'তেই হওক। এতিয়া আমি শ্ৰীকৃষ্ণৰ ভক্তিলৈ আহোঁ। আমি যদি তেখেতৰ ভক্তিত নামো, তেখেতৰ শৰণাপন্ন হওঁ, তেখেতৰ নাম স্মৰণ কীৰ্তন কৰোঁ, তেতিয়া কি হ'ব? বা ভক্তিত আহোঁ, কি হ'ব? ধৰক মোৰ এই আঙুলিটো, ধৰক এজন মনুষ্য বা এটা জীৱ, আৰু এই আঙুলিটো হৈছে তাৰ কৰ্মফল। যি কৰ্ম এওঁ কৰিব, সেইমতে তাৰ প্ৰতিফলটো বেক হ'ব। ভাল কৰ্ম কৰিছে এখেতে, ভাল কৰ্ম ফলটো পাব, বেক হ'ব। বেয়া কৰ্ম কৰিছে, বেয়া কৰ্ম ফলটো পাব। এতিয়া ধৰক আপুনি ভক্তি কৰিলে, আপুনি শ্ৰীকৃষ্ণৰ কৃষ্ণ ভাৱনাত আহি আপুনি ভক্তি আগবাঢ়িলে, তেতিয়া কি হ'ব? তেতিয়া এই আপুনি আৰু এই যে আপোনাৰ কৰ্ম, এই ফলটো, ইয়াৰ মাজত মানে এয়া হ'ল শ্ৰীকৃষ্ণ, ভগৱান মাজত থিয় হৈ দিব। তেখেত যেতিয়া থিয় হৈ দিব, তেতিয়া আপুনি যি কৰ্মই নকৰক কিয়, ভাল কৰিলে বা বেয়া কৰিছে, আপোনাৰ এইফালৰ পৰা যেতিয়া বেয়া ফলটো যাব, ভগৱানৰ মাজেদি পাৰ হৈ যাব আপোনাৰ গাত। তাৰমানে এটা সৰু উদাহৰণ আকৌ দিব খোজোঁ বুজাবৰ বাবে। কৰ্মফলটোতো আপুনি পাবই, সেইটো নিশ্চিত। ভাল কৰ্মৰ ভাল, বেয়া কৰ্মৰ বেয়া। কিন্তু ভগৱান মাজত থিয় হৈ তেওঁৰ মাজেদি যেতিয়া কৰ্মফল পাৰ হয়, তেতিয়া আপুনি কেনেধৰণে পাব? যোনে তেখেতৰ ভক্তি নকৰে তেতিয়াতো ডাইৰেক্ট পাব, সেইটো নিশ্চিত। কিন্তু তেওঁৰ ভক্তি কৰাজনে যে ভগৱানৰ মাজেদি তেওঁৰ কৰ্মফলটো পাৰ হৈ যাব, মানে ফিল্টাৰ হৈ যাব, তেতিয়া কেনেধৰণে পাব? এতিয়া ধৰক উদাহৰণস্বৰূপে গাঁৱলীয়া ৰাস্তা এটা আছে, গাঁৱলীয়া ৰাস্তা, ওখোৰা মোখোৰা ৰাস্তা। আপুনি চাইকেল এখন চলাই গৈছে, বা আপোনাক দেউতাকে বা ঘৰৰ মানুহে চাইকেল এখন লৈ দিলে, আপুনি চাইকেলখন চলাই গৈছে। আপুনি চাইকেলখন চলাই যাওঁতে তলত পিঠি পিনে বা টিকাত আপুনি দুখ পাব, কাৰণ ওখোৰা মোখোৰা ৰাস্তা, তাত জাম্প কৰিব, আপুনি ঝটকা খাবনে নাই? এতিয়া আপোনাক ধৰি লৈছোঁ স্কুটি এখন লৈ দিলে, বা আপুনি স্কুটি এখন লৈ ৰাস্তাটোত চলাবলৈ গ'ল, তেতিয়া কি হ'ব? আপুনি ঝটকাটো খাব, অলপতো কষ্ট হ'ব, কিন্তু চাইকেল চলোৱাতকৈ আপোনাৰ কষ্ট কম হ'ব, কাৰণ তাত স্কুটিত আপোনাৰ চক এবজৰ্বাৰ আছে, তাত ছিষ্টেম আছে। আপোনাৰ অকণমান হ'লেও আপুনি কষ্ট খালেও আপুনি পাৰ হৈ গুচি যাব।
সিমান কষ্ট নাপায় যিমান আপুনি চাইকেল চলাই যাওঁতে পাব। এতিয়া ধৰি লৈছোঁ আপোনাক আল্টো এখন কিনি দিলে বা আপুনি আল্টো এখন কিনি ল'লে, আল্টোখন চলাই আপুনি গৈ আছে সেই একেটা ৰাস্তা। এতিয়া কি হ'ব? আপুনি চাইকেল চলোৱাত যিমান ঝটকা খালে, স্কুটি চলাওঁতে যিমান ঝটকা খালে, তাতকৈ আপুনি কম ঝটকা খাই আপুনি যাব। জাম্পিং কম কৰিব, তাতকৈ আপুনি অলপ আৰামত যাব। কিন্তু তেতিয়াও আপুনি খাইছে, ঝটকা খাইছে, আপুনি জাম্প কৰিছে, গাড়ীৰ ভিতৰত আপোনাৰ অকণমান কষ্ট হৈছে, কিন্তু আপুনি চাইকেল চলোৱা আৰু স্কুটি চলোৱাতকৈ আপুনি অলপ আৰামত গৈছে। এতিয়া ধৰি লৈছোঁ আপুনি স্কৰপিঅ' এখন কিনি ল'লে বা ডাঙৰ গাড়ী এখন তেনেকৈ কিনি ল'লে। এতিয়া কি হ'ব? সেই একেটা ৰাস্তা, গাত গোট অলপমান পাব আপুনি, অলপমান হয়তো ঝটকা খাব, শ্লাইড, বহুত আৰামত আপুনি ৰাস্তাটো পাৰ হৈ যাব পাৰিব। ইয়াৰ পিছত ধৰক নেক্সট এখন ছাপ'জ আপুনি একদম বিলাসী BMW বা মাৰ্চিডিজ এখন আপুনি লৈ ল'লে। মাৰ্চিডিজখন বা BMWখন আপুনি চলাই গ'ল, আপোনাৰ গাড়ীৰ ভিতৰত টিভিও চাই আছে, খানাও খাই আছে মাৰ্চিডিজত, আৰু আৰামত গৈ আছে, আপুনি গমেই পোৱা নাই। এই হালকা 5% ক'ৰবাত আপুনি ফিল কৰিছে যে ওখৰা মোখৰা ৰাস্তা, কিন্তু আপুনি ৰাস্তা পাৰ হৈ গ'ল, খাই বৈ টিভি চাই আপুনি গাড়ীৰ ভিতৰত গমেই নাপালে। চ' ভগৱানৰ ভক্তি হ'ল ঠিক তেনেধৰণে। আপুনি যিমান বেছি এফৰ্ট দিব, যিমান আপুনি ভক্তি কৰিব, যেনেকৈ ধৰণে আপুনি তেখেতৰ নাম স্মৰণ কৰিব, তেখেতৰ উপদেশ বাণী গীতা অধ্যয়ন কৰি কৃষ্ণ ভাৱনাত যিমানে আহিব, সিমানে আপোনাৰ যিমানেই পাপ কৰ্ম নকৰক কিয়, তাৰ যিটো প্ৰতিফল, তাৰ যিটো কষ্ট পাব লাগে প্ৰতিফল হিচাপে, ৰিয়েকশ্যন হিচাপে, সেই ৰিয়েকশ্যনটো, সেই প্ৰতিফলটো আপুনি, ঝটকাটো বা কষ্টটো আপুনি কম পাব। আৰু ভাল ধৰণে আপুনি যদি তেওঁৰ এক সাত্বিকভাৱেৰে আপুনি এক পৰম ভক্তৰ লেভেল পাব পাৰে বা ভাল এটা ভক্তৰ স্তৰ পাব পাৰে, তেতিয়াতো আপুনি ভাবি লওক আপুনি মাৰ্চিডিজত বহি গৈছে যেন ফিল হ'ব। অৰ্থাৎ আপুনি যিমানেই পাপ কৰ্ম নকৰক, আপুনি ফিলেই নকৰিব তাৰ কোনো ৰিয়েকশ্যন। আৰে তেখেত হ'ল পৰমেশ্বৰ। পাপ কৰ্মৰ ফল এটা সাধাৰণ কথা। আপুনি পাপ কৰ্মৰ পৰা তেখেতৰ ভক্তি কৰি মুক্তি কেনেধৰণে পাপ কৰ্মৰ পৰা পাওঁ, সেই কথা চিন্তা কৰাতকৈ তেখেতৰ ভক্তি কৰি আমি তেখেতৰ চৰণৰ প্ৰেম কেনেধৰণে পাওঁ, সেই কথাহে আমি চিন্তা কৰিব লাগে। শ্ৰীকৃষ্ণৰ ভক্তি কৰি তেখেতৰ চৰণৰ প্ৰেম পোৱাটোহে মানুহৰ জীৱনত, বা তেখেতৰ প্ৰেম বা কৰোণা পোৱাটোহে মানুহৰ জীৱনত বা জীৱৰ জীৱনত আটাইতকৈ ডাঙৰ কথা। যিটো কাৰণে মানুহে ভক্তি কৰে, বা আগৰ দিনত মুনি ঋষিসকলে যুগে যুগে তপস্যা কৰে, অকল পৰমেশ্বৰৰ প্ৰেম পাবলৈ, তেখেতৰ কৰোণা পাবলৈ। বাকীবোৰতো আপুনি ধৰি লওক বাই প্ৰডাক্ট, আপোনাৰ ক'ৰ পাপৰ পৰা আপুনি আগতে কৰি অহা পাপৰ পৰা আপুনি মুক্তি পায়, এইবোৰ হ'ল বাই প্ৰডাক্ট। যেনে ধৰক আপুনি এটা 1 লাখ টকীয়া টিভি কিনি আনিলে দামী, তাৰ লগত আপুনি এটা চাউণ্ড বাৰ ফ্ৰী পালে। গতিকে এইটো হ'ল আপোনাৰ পাপ কৰোঁতে সেই চাউণ্ড বাৰৰ লেখীয়া। আপুনি ফ'কাছ কৰিব লাগে টিভিটো কিনা। গতিকে আপুনি ফ'কাছ কৰিব লাগে তেখেতৰ কেনেধৰণে প্ৰেমৰ পাত্ৰ হ'ব পাৰে সেইটো পিনে। বাকী তেওঁতো এক পলকতে আপোনাৰ সকলো পাপ, সকলো বেয়া, সকলোখিনি আপোনাক মুক্তি দি আপোনাক তেখেতৰ ধামলৈ
তেখেতে লৈ যাব পাৰে। গতিকে মই মাত্ৰ ইমানেই ক'ব বিচাৰোঁ যে এইটো জনম ব্যৰ্থ হ'বলৈ নিদিব। এই জনমত মায়া আৰু সংসাৰ বন্ধনত, কেৱল মায়া আৰু সংসাৰ বন্ধনত আবদ্ধ হৈ মায়া জগতৰ জাগতিক কৰ্মত কৰি 24 ঘণ্টা সময় নষ্ট কৰাতকৈ জাগতিক কৰ্মৰ লগতে ভক্তিত আহক, ভক্তি মাৰ্গত আহক, তাৰ বাবে গীতা হৃদয়ংগম কৰক, তেখেতৰ নাম স্মৰণ আৰু কীৰ্তন কৰক, আৰু সাত্বিক জীৱন যাপনৰ মাধ্যমেৰে কৃষ্ণ ভাৱনাত আহিব চেষ্টা কৰক, যাতে আমি আমাৰ কৰি থকা দৈনন্দিন যিমান পাপ কাম আছে সকলোৰ পৰা যাতে আমি মুক্তি পাব পাৰোঁ, তেখেতৰ প্ৰেমৰ পাত্ৰ হ'ব পাৰোঁ। কাৰণ আজিৰ কলিযুগত, আজিৰ তাৰিখত আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে অকল পাপেই কৰি আহিছোঁ। যেন আমি ঘৰত পাপৰ মেচিনে ফিট কৰি থৈছোঁ। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কেৱল পাপ 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 পাপ, প্ৰত্যেকটো ক্ষেত্ৰতে, সৰু বৰ বিভিন্ন ধৰণৰ। গতিকে এইখিনি কৰি ভক্তিত যদি নাহোঁ, আমিবোৰ তাৰ ফল সকলোৱে ভোগ কৰিব লাগিব। এই জন্মত, নেক্সট জন্মত আৰু নৰকত উদ্ধাৰটো নাপায়েই, ওলোটা কষ্ট পাব। গতিকে কৃষ্ণ ভাৱনাত আহি গীতা অধ্যয়ন বা গীতা হৃদয়ংগম কৰি কৃষ্ণ ভাৱনাত আহি তেখেতৰ নাম স্মৰণ কীৰ্তন কৰি আমি সকলো ফালৰ পৰা মুক্ত হৈ আমি তেখেতৰ কেৱল প্ৰেম চৰণ আমি তেখেতৰ প্ৰাপ্ত হ'ব পাৰোঁ। এয়ে মোৰ উদ্দেশ্য, এয়ে মোৰ কামনা, আৰু এয়ে মই সকলোকে অনুৰোধ কৰোঁ। গতিকে আজিলৈ ইয়াকে ক'ব খুজিছিলোঁ। সকলোৰে মংগল হওক, পৰমেশ্বৰ শ্ৰীকৃষ্ণই সকলোকে মংগল কৰক, এই কামনাৰে আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। হৰে কৃষ্ণ।